ভালে আছে। প্ৰথমতে মই জেতুকাখিনি চাফাকৈ ধুই ল'লোঁ। ধুই মেলি মিক্সিত দি দিছোঁ। জেতুকাখিনিৰ লগতে এল'ভেৰা জেল দি দিম। প্ৰথমতে মই এল'ভেৰা পাতটো ধুনীয়াকৈ ধুই লৈছোঁ চাফাকৈ। বস্তু দিলেই নহ'ব দেই, কিন্তু চাহপাত দিবলৈ নেপাহৰিব আৰু জবা ফুলৰ পাত, এই দুটা মেইন বস্তু দেই। গোটেইখিনি বস্তু আচলতে মোৰ ঘৰতে আছে, চব লগাই থোৱা আছে বাৰু। ধুনীয়াকৈ চাকি লওঁ। চাহপাতৰ আচলতে চাহ পানীটোহে দিব। অকণমান টাইম ঠাণ্ডা হ'ব দি মেলি মই ইয়াতে মিক্সিত দি দিছোঁ চাহপাতৰ পানীখিনি। চাব পাৰে, এতিয়া চাব পাৰে আপোনালোকে মই গোটেইখিনি বস্তু মিক্সিত দিলোঁ। দিয়াৰ পাছত পিচিব লৈছোঁ। এতিয়া মই চুলিত লগাবলৈ আৰম্ভ কৰিছোঁ। চাব পাৰে, জেতুকা আপোনালোকে চুলি সৰাটো ব্যৱহাৰ কৰিব পাৰে, চুলি পকিলেও ব্যৱহাৰ কৰিব পাৰে। বেলেগ বস্তু ব্যৱহাৰ নকৰি জেতুকাহে ব্যৱহাৰ কৰিব। আচলতে জেতুকা চুলিৰ কাৰণে বহুত ভাল। চাব পাৰে আপোনালোকে মোৰ এতিয়া চুলিত জেতুকা লগাই হৈ গ'ল। এতিয়া ৰ'দত অকণমান শুকাব দিওঁ। এটা কথা মনত ৰাখিব আকৌ দেই, চেম্পু ব্যৱহাৰ নকৰিব।